নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। পোনপ্ৰথমে মই সমূহ অসমবাসী তথা বিশ্ববাসীলৈ বেবী মৰাণ ইউটিউব চেনেললৈ বহুত আন্তৰিক স্বাগতম যাচিলোঁ। মই আজি আপোনালোকৰ আগত এনেকুৱা এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ, যিটি কবিতা নেকি বহুত আচহুৱা ধৰণৰ বা আচৰিত লাগিব আপোনালোকৰ শুনি। সকলোৱে শুনি থাকিব, চাই থাকিব, লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই কবিতাটি মোৰ জীৱনৰ ইতিহাস বুলি ক'ব লাগিব। এই কবিতাটি লিখি উলিয়াইছিলোঁ 29 তাৰিখ 8 মাহ 2022 চনৰ সোমবাৰে নিশা 1:25 কবিতাৰ শিৰোনামা দৈৱ প্ৰেৰণা মহাশক্তিশালী বিজ্ঞানী। মই এদিন দৈৱ প্ৰেৰণা মহাশক্তিশালী বিজ্ঞানী হ'ম, চকু মুদি কৈ দিম গৱেষণা নকৰাকৈ কিছুমান ৰোগৰ মহৌষধৰ কথা। সেইটো আন এজন বিজ্ঞানীয়ে গৱেষণাগাৰত পৰীক্ষা কৰি মোৰ দৈৱ প্ৰেৰণা মহাশক্তিৰ প্ৰকৃত সত্য প্ৰমাণ পাব। 7 বছৰ হাবিয়ে বননিয়ে নদ নদীয়ে মঠ মন্দিৰে অগ্নিৰে পূজাৰ্চনা কৰি অৰ্জন কৰিলোঁ মই ভগৱানৰ দৈৱ প্ৰেৰণা মহাশক্তি। পবিত্ৰ মনেৰে নিশা টোপনি আহিলেই এক ভগৱানৰ দৈৱ প্ৰেৰণাই মোক আৱৰি ধৰে। কৈ যায় নানা ভৱিষ্যতৰ কথা, দি যায় নানা মহাশক্তি, এক ভগৱানৰ দৈৱ প্ৰেৰণা মহাশক্তি। ধন্যবাদ।